হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকক দেখুৱাম যে আপোনালোকে বিনামূল্যে ই ৰিক্সা মপেড কেনেকৈ অনলাইন কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই লাইভ ভিডিঅ' দেখাই দিম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেল নতুন হৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দি দিব যাতে সকলো মানুহে বিনামূলীয়াকৈ ই ৰিক্সা মপেড লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই লাইভ ভিডিঅ' দেখাই দিম। প্লিজ আপোনালোকে অলপ স্কিপ নকৰিব, ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই যাব। আপোনালোকে কেনেকৈ ই ৰিক্সা আৰু মপেড বিনামূলীয়াকৈ লাভ কৰিব, কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু আপোনালোকে কি কাম কৰিব লাগিব, লিংকটো ক'ত পাব। বন্ধু বান্ধৱীসকল, আপোনালোকক A to Z এইটো ভিডিঅ'ত দেখাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই যাব। বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে মানে এতিয়ালৈকে ই ৰিক্সা বা মপেড অনলাইন কৰা নাই সেইসকলৰ কাৰণে কিন্তু বহুত ধুনীয়া ভাল খবৰ আছে। বেছি কথা নকৈ বলক আমি তেনেহ'লে ভিডিঅ'টো আৰম্ভণি কৰোঁ। আৰু আপোনালোকে জানেনে কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু কোনসকল ব্যক্তিয়ে লাভ কৰিব ই ৰিক্সা মপেড আৰু কোনসকল ব্যক্তিয়ে লাভ কৰিব নোৱাৰিব, আপোনালোকক আজি ধুনীয়াকৈ দেখাই দিম। বন্ধু বান্ধৱীসকল, এইটো হ'ল ই ৰিক্সা ৱেবছাইট। বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখা পাইছে যে এপ্লিকেশ্যন ফৰ্ম ফিল আপ। আপোনালোকে ধুনীয়াকৈ ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে কিন্তু ধুনীয়াকৈ লিখা আছে, বহুত ধুনীয়াকৈ গাইডলাইন দিয়া আছে। আপোনালোকে কোনে লাভ কৰিব পাৰিব আৰু কোনে লাভ কৰিব নোৱাৰিব আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। বন্ধু বান্ধৱীসকল, সেইকাৰণে মই আপোনালোকক কৈছোঁ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকক ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ বুজাই দিম। প্লিজ আপোনালোকে অলপো স্কিপ নকৰিব। এইটো নেকি যিটো আপোনালোকে ৱেবছাইট দেখা পাইছে বন্ধু বান্ধৱীসকল, আপোনালোকে এইটো ৱেবছাইটত আহি যাব ধুনীয়াকৈ। মোৰ টেলিগ্ৰাম চেনেল কিন্তু এইটো ৱেবছাইটৰ লিংক দিয়া আছে। আপোনালোকে ডাইৰেক্ট লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাইৰেক্টলি এইটো পেজত আহি যাব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে, ইয়াতে আপোনালোকৰ ধুনীয়াকৈ দুটা অপশ্যন আছে, ই ৰিক্সা আৰু মপেড। বন্ধু বান্ধৱীসকল, আপোনালোকে ইচ্ছা কৰিলে দুটাৰ ভিতৰত যিকোনো এটা ইচ্ছা কৰিব, আপোনালোকে কিন্তু সেইটোৱে আপোনালোকে লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে কিন্তু দুটাই এপ্লাই কৰিব নোৱাৰে, কিন্তু এটাহে এপ্লাই কৰিব লাগিব। আপোনালোকে স্কুটি বা অৰ্থাৎ ই ৰিক্সা। আপোনালোকে যদি কয় যে নহয় আমি দুটাই এপ্লাই কৰিম, কিন্তু দুটা এপ্লাই কৰিব নোৱাৰিব। নিশ্চয় বুজি পাইছে মই এইটোৰ বিষয়ে কি ক'লোঁ। বন্ধু বান্ধৱীসকল, প্লিজ আপোনালোকে কেতিয়াও ভুল নকৰিব দুটা এপ্লাই কৰা, কিন্তু আপোনালোকে এটাই এপ্লাই কৰিব। আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। প্ৰথমতে আপোনালোকে ই ৰিক্সাটোৱে চিলেক্ট কৰিব। মপেডৰ কাৰণে আপোনালোকে মপেড অৰ্থাৎ স্কুটি হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে মপেড চিলেক্ট কৰিব নালাগে, আপোনালোকে ই ৰিক্সাটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিলে তলত আহি পেলাই আপোনালোকে ধুনীয়াকৈ দেখা পাব যে ইয়াতে লিখা আছে পাৰ্চনেল ইনফৰমেশ্যন। পাৰ্চনেল ইনফৰমেশ্যনত 1 নম্বৰত আছে কেণ্ডিডেট নেম, যোনে এপ্লাই কৰিব তাৰ নেম। তাৰপিছত আছে ফাদাৰ বা গাৰ্জেন নেম, অৰ্থাৎ মহিলা হ'লে হাজবেণ্ড নেম দিব, অৰ্থাৎ পুৰুষ হ'লে ফাদাৰৰ নেম দি দিব। তাৰপিছতে ইয়াতে কৈছে আপোনালোকৰ মোবাইল নম্বৰ। মোবাইল নম্বৰটোৰ পিছত আপোনালোকে ষ্টেট চিলেক্ট জেণ্ডাৰ, আপোনালোকে যিটো নেকি চেক্স সেইটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ ভিলেজটো চিলেক্ট কৰিব দিছে। তাৰপিছতে আপোনালোকে ইয়াতে কৈছে যে আপোনালোকৰ পোষ্ট অফিচটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। তাৰপিছতে আপোনালোকে স্কুলটো ডাউন কৰিব। পোষ্ট অফিচ লিখাৰ পিছত আপোনালোকে তাৰপিছত দেখা পাইছে যে আপোনালোকৰ PS, তাৰপিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ পিছত তাৰপিছতে আপোনালোকে ইয়াতে দেখা পাইছে যে চিলেক্ট ডিষ্ট্ৰিক্ট। আপোনালোকে ধুনীয়াকৈ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। আপোনালোকে কোনটো ডিষ্ট্ৰিক্ট হয় ধুনীয়াকৈ চাই আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছতে আপোনালোকৰ যিটো নেকি পিনক'ড, অৰ্থাৎ আপোনালোকৰ লোকেল পিনক'ড আপোনালোকে ধুনীয়াকৈ বহাই দিব। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থ বহাই দিব, আধাৰ কাৰ্ড চাই আৰু আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। আধাৰ কাৰ্ড নম্বৰ বহাই দিয়াৰ পিছত আপোনালোকে 3 নম্বৰত দেখা পাইছে ইয়াতে কোৱালিফিকেশ্যন ইনফৰমেশ্যন আপোনালোকে প্ৰথমতে দেখা পাইছে। ক্লিক কৰাৰ লগে লগে ইয়াতে কিন্তু বহুতকেইটা অপশ্যন আছে। আপোনালোকে যদি কোনো এটা আপোনালোকে ধুনীয়াকৈ কোৱালিফিকেশ্যন চিলেক্ট কৰে, এইটো আপোনালোকে ৰাইট চাইডে দেখা পাইছে, এইটো বক্স কিন্তু একো ফিল আপ কৰিব নালাগে। আৰু যদি আপোনালোকে কোৱালিফিকেশ্যন চিলেক্ট নকৰি পেলাই আপোনালোকে আদাৰ্ছ চিলেক্ট কৰে, তেনেহ'লে ৰাইট চাইডে বক্সটো আপোনালোকে ফিল আপ কৰিব লাগিব। সেইকাৰণে আপোনালোকে যদি ডাইৰেক্টলি যিটো হয় আপোনালোকে যিটো চিলেক্ট কৰি ল'ব, আৰু আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ৰাইট চাইডে বক্সটো ফিল আপ কৰিব নালাগে। তাৰপিছত 4 নম্বৰত দেখা পাইছে আধাৰ ইনফৰমেশ্যন আপোনালোকে 1 নম্বৰতে ক্লিক কৰিলে দেখা পাব ইয়াতে কিন্তু অলৰেডি চিলেক্ট থাকিব, আপোনালোকে চিলেক্ট কৰিব নালাগে। তাৰপিছতে আপোনালোকে নেক্সটত দেখা পাইছে ইয়াতে চিলেক্ট কৰিব দিছে আপোনালোকৰ যিটো নেকি ভাষা, চিলেক্ট
কণ্টিনিউ আপোনালোকে এইটো ভাষাটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব বঙালী হ'লে বঙালী হিন্দী হ'লে হিন্দী আৰু যদি বেলেগ কিবা হয় আছামিছ হ'লে আপোনালোকে আদাৰ্ছ চিলেক্ট কৰিব আদাৰ্ছ চিলেক্ট কৰি পেলাই আপোনালোকে বন্ধু বান্ধৱীসকল কি কৰিব ৰাইট চাইডে যিটো বক্স দেখা পাইছে তাতে ধুনীয়াকৈ আছামিছ বুলি লিখি দিব আৰু আপোনালোকে যদি নহয় বঙালী চিলেক্ট কৰে তেনেহ'লে আপোনালোকে একো ফিল আপ কৰিব নালাগে তাৰপিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ স্কুলটো অলপ ডাউন কৰিব স্কুলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাইছে যে এগেইন আপোনালোকে ডেট অফ বাৰ্থ দিয়াৰ লগে লগে এইটো আপোনালোকে ফিল আপ কৰিব নালাগে অট'মেটিকলি ফিল আপ হৈ যাব তাৰপিছতে আপোনালোকে ৰাইট ছাইডত দেখা পাইছে যে ফেমিলি মেনুৱেল ইনকাম আপোনালোকৰ অৰ্থাৎ বছৰীয়া ইনকাম যিমান হয় আপোনালোকে ধুনীয়াকৈ এইটো বক্সত ধুনীয়াকৈ চিলেক্ট কৰি দি দিব মেনুৱেল ইনকাম দিয়াৰ পিছত আপোনালোকৰ আহি 5 নম্বৰ ডকুমেণ্টছ আপলোড আপোনালোকক প্ৰথমতে কৈছে আধাৰ কাৰ্ড আপলোড কৰিব লাগিব অনলি PDF তথাপিতো মেক্সিমাম 500 KB তাৰপিছতে কৈছে ভোটাৰ ID তাৰপিছতে আপোনালোকৰ তলতে দেখা পাইছে ড্ৰাইভিং লাইচেন্স এতিয়া হল মেইন কথা বন্ধু বান্ধৱীসকল যিসকলৰ নেকি ড্ৰাইভিং লাইচেন্স নাই সেইসকল কি কৰিব সেইসকলে আপোনালোকে যিবিলাকৰ ড্ৰাইভিং লাইচেন্স নাই সেইসকল ধুনীয়াকৈ আধাৰ কাৰ্ডটোৱে আপলোড কৰি দি দিব আধাৰ কাৰ্ড আপলোড কৰি দিয়া পিছত আপোনালোকে কি কৰিব ছাবমিট অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ এনেকুৱাকৈ আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এণ্টাৰপ্ৰাইজটো খোল খাব ওপৰতে কিন্তু এটা OTP আহিব আপোনালোকৰ ৱেবছাইটতে OTPটো আহিব আপোনালোকৰ মোবাইলত নাহে কিন্তু ৱেবছাইটত এটা OTP আহিব আপোনালোকে OTPটো ধুনীয়াকৈ এইটো OTP বক্সত ধুনীয়াকৈ বহাই দিব বহাই দি পেলাই আপোনালোকে ইয়াতে দেখা পাইছে ভেৰিফাই অপশ্যনত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিব ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ সন্মুখত এনেকুৱাকৈ আহি যাব এটা পপ আপ হৈ যাব OTP উইথ ছাকচেছফুল বুলি আপোনালোকে কি কৰিব অ'কে বটনত ধুনীয়াকৈ ক্লিক কৰি দিব অ'কে বটনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব এনেকুৱাকৈ আপোনালোকৰ অলৰেডি ছাকচেছ হৈ যাব আপোনালোকৰ সন্মুখত এটা ৰিচিপ্ট আহি যাব আপোনালোকে নিশ্চয় দেখা পাইছে এইটো ৰিচিপ্টটো আপোনালোকে কি কৰিব ডাউনলোড কৰি থৈ দিব PDFটো ধুনীয়াকৈ ডাউনলোড কৰি থৈ দিব ডাউনলোড কৰি থৈ পেলাই আপোনালোকে যিকোনো এটা কম্পিউটাৰ দোকানত যাব যাই পেলাই আপোনালোকে ধুনীয়াকৈ এইটো ৰিচিপ্টটো আপোনালোকে কি কৰিব প্ৰিণ্ট আউট কৰি আনিব প্ৰিণ্ট আউট কৰি আনাৰ পিছত আপোনালোকে যেতিয়া নেকি পঞ্চায়তৰ পৰা মানুহ মাতিব আপোনালোকে কিন্তু তাতে পঞ্চায়তত যাই পেলাই ৰিচিপ্টটো দিব আৰু নেক্সট যদি পৰৱৰ্তী কিবা আপডেট আহে আপোনালোকক নিশ্চয় জনাই দিয়া হ'ব প্লিজ আপোনালোকে ভিডিঅ'টো শেষ কৰি চাওক কাৰণ আপোনালোকক অসংখ্য ধন্যবাদ আপোনালোকে নিশ্চয় বুজি পাইছে যে ই ৰিক্সা আৰু মপেড কেনেকৈ অনলাইন কৰিব লাগে আপোনালোকে ৰিচিপ্টটো ধুনীয়াকৈ থৈ দিব চৰকাৰে যদি পৰিৱৰ্তে কিবা আপডেট দিয়ে আপোনালোকক নিশ্চয় জনাই দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে আৰু ভিডিঅ'টো এটা লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক আকৌ আপোনালোকৰ লগত দেখা হ'ব নেক্সট এটা ভিডিঅ' আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ